वेलकम बैक टू माय यूट्यूब चैनल। आज এটা নতুন ব্লগ লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিন হ'ল মই ব্লগ দিয়া নাই। আজি আমাৰ ঘৰৰ ওচৰতে এখন বাগান আছে। সেই বাগানখনলৈ আহিছোঁ অলপ ওলাই। চাইকেল চলাইছোঁ বহুত দিনৰ মূৰত আজি। তাকে আপোনালোকৰ বাগানখনত দেখুৱাম আজি আপোনালোকৰ এই ব্লগটোত। বহুত দিন হ'ল মোৰ ব্লগ একো অহা নাই, সেইকাৰণে আজি ভাবিলোঁ ঘৰৰ ওচৰতে যিহেতু এখন বাগান আছে, সেই বাগানখনকে আপোনালোকৰ আগত দেখুৱাম, আপোনালোকে চাই যাব। দেখিছে মোৰ পিছফালে এই জেগাডোখৰ, এইডোখৰত আগতে ইটা ভাটা এটা আছিলে। এতিয়া ইয়াত মানুহে বহিবলৈ লৈছে আৰু যিসকল মানুহ আছিলে আপোনালোকে দেখিলে এইবোৰ এতিয়াও ইয়াত আছে অলপ ৰঙা ৰঙা চিন ইটা ভাটা। এতিয়া ইয়াত কেতিয়াবা খেতি কৰে আজিকালি। আপোনালোকক দেখাই যাওঁ আৰু কি দেখাব পাৰোঁ, চাই যাব পাইছে। এইখন হৈছে নাৰায়ণপুৰ বাগান, আমাৰ ঘৰৰ ওচৰতে যিখন আছে, আৰু এইডোখৰৰ পৰা বাগানখন ষ্টাৰ্ট হয়। আপোনালোকক দেখুৱাই থাকিম আৰু কিমান দূৰলৈকে বাগানখন আছে। আপোনালোকে ভিডিঅ'টো চাই যাব মোৰ লগত। আপোনালোকক কি দেখাব পাৰোঁ কি দেখাব নোৱাৰোঁ সেইটো গম নাপাওঁ। এতিয়া যিহেতু লকডাউন চলি আছে, এতিয়া গুৱাহাটীত দিছে, আৰু 7টা বজাৰ পৰা 7টা বজালৈকেতো কাৰফিউৱে দি থোৱা হৈছে। আপোনালোকক চাই যাব। আমি এতিয়া গধূলি সময়ত ওলাই আহিছিলোঁ অলপ চাইকেল চলাবলৈ। আপোনালোকে জানে চাইকেল চলালে স্বাস্থ্য যথেষ্ট ভালে থাকে, সেইকাৰণে পৰাপক্ষত আপোনালোকে চাইকেল এঘণ্টামান টাইম যদি পায় আপোনালোকে উলিয়াই চাইকেল চলাব। আপোনালোকে দেখিবলৈ পাইছে পাত তুলি আছে। আহক এতিয়া আমি বাগানৰ ভিতৰত সোমাই যাওঁ। আপোনালোকে দেখিছে যে এই চাহপাতটোৰ কাৰণে আমাৰ অসম বিখ্যাত, আৰু এই চাহপাতটো যিটো হয় বহুতে চিনি পায়। দেখিছে আৰু এই যিটো কলি, এই কলিটো দেখিছে নহয়, এই কলিটো পৰাই চাহপাত বনোৱা হয়। আৰু আপোনালোকক মই আগত ফেক্টৰী দেখুৱাম, আপোনালোকে দেখিব। তাত চাগে সোমাবলৈ নিদিব আমাক, কাৰণ এতিয়া লকডাউনত চলি আছে, আৰু এতিয়া যেনেকৈ দেশত কৰোণা বাঢ়ি গৈ আছে, লকডাউন আকৌ দিছে গুৱাহাটীত 14 দিনৰ কাৰণে। আৰু শনিবাৰ দেওবাৰেতো যিবোৰ নগৰ এলেকা আছে, সেই নগৰ এলেকাসমূহ বন্ধ কৰি দিয়া হৈছে। আপোনালোকে চাগে নিউজত নিশ্চয় পাইছে। আৰু এই বাগানখন আমাৰ ঘৰৰ পৰা বেছি দূৰত নহয়, সেইকাৰণে আমি আহিছোঁ। ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰমান হ'ব, সেইকাৰণে আমি অলপ গধূলি সময়ত ওলাই আহিলোঁ। বাগানখনত প্ৰায় 500তকৈ অধিক মানুহে ইয়াত কৰ্মৰত হৈ আছে। তাতকৈ বেছিও হ'ব পাৰে, মই জনামতে 500মান মানুহে ইয়াত এই বাগানখনত ডেইলি কাম কৰে। আপোনালোকে দেখিছে বাগানখন যথেষ্ট ডাঙৰ হয়, প্ৰায় 2 কিলোমিটাৰতকৈ বেছি, মানে 3 কিলোমিটাৰমানৰ ওচৰা-ওচৰি এই বাগানখন আছে। আপোনালোকে দেখিছে আপোনালোকে পাত ৱেইট কৰিবলৈ ৰখি আছে। এইটোৱে হৈছে ফেক্টৰীটো। আপোনালোকে দেখিবলৈ আছে এটা কোৱাটাৰ। এইবোৰ আপোনালোকে দেখিছে যিমানবোৰ, এইবোৰ চব কোৱাটাৰ হয়। আৰু ফেক্টৰীৰ ভিতৰত ইয়াত কোৱাটাৰ আছে, ছাইডতো কোৱাটাৰ আছে, আৰু অলপ দূৰ গ'লেই বাগানখন শেষ হ'ব। আপোনালোকৰ শেষলৈ আমি গৈ আছোঁ এতিয়া। তাৰপিছত ইয়াত পূজা মণ্ডপো আছে, তাতে হস্পিটেলো আছে, সেইবোৰ আপোনালোকক দেখুৱাম, আপোনালোকে চাই যাব। এতিয়া আমি বাগানখনৰ একদম শেষৰ পৰ্যায় পাইছোঁহি। তাৰপৰা এইখন হৈছে হস্পিটেলখন, বাগানত পূজা পতা হয়। আৰু এইখন হৈছে স্কুলখন। এই ভাগ আছিল আগতে পুৰণা নামঘৰ ভাগ, এতিয়া এই ছাইডত নতুনকৈ বনাই থৈছে। আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে মানুহবোৰ ঘৰা ঘৰি গৈছে ছুটি কৰি। এতিয়া যে গৈ আছোঁ চাইকেল চলাই আপোনালোকে দেখিছে চাৰিওফালে, আৰু এয়া বাগান, আৰু এইফালেও বাগান আছে, চবফালে বাগান আছে।
চক চাৰিওফালে কিমান ধুনীয়া একদম সেউজীয়া সেউজীয়া পৰিৱেশ হৈ আছে আৰু আমি গৈ আছোঁ এতিয়া চাহ গছৰ বাগানৰ মাজে মাজে এটা পকা ৰাস্তা আছে আপোনালোকে এই পকা ৰাস্তাটো দেখিছে এই পকা ৰাস্তাটোৱে গোলাঘাটো যাবগৈ পাৰি অলপ আগত ইয়াৰ পৰা প্ৰায় 8 কিলোমিটাৰমান হ'ব 8 কিলোমিটাৰমান এইটো ৰাস্তা যদি যায় আপোনালোকে গোলাঘাট ডিষ্ট্ৰিক্টত সোমাব পাৰিব এইফালে কাকডোঙা নৈখন আছে আপোনালোকে তাত গৈ সেই এইফালেদি আমি প্ৰায় এইফালেদিয়ে গোলাঘাটলৈ যাওঁ এইফালে ধুদুৱালিতকৈ যথেষ্ট ওচৰ হয় যাবলৈ আৰু জামো নহয় এইটো গাঁৱৰ ভিতৰে যাব পাৰি ৰাস্তাটো এতিয়া আমি যিটোত গৈ আছোঁ এতিয়া আপোনালোকে দেখিছে এই ৰাস্তাটো ব'লক আৰু কি দেখাব পাওঁ আপোনালোকে চাই থাকক ব'লক আপোনালোকে বাগানৰ কিছু দৃশ্য দেখুৱাম আৰু ভিডিঅ'টো কিমান দীঘল হয় গম নাপাওঁ গতিকে আপোনালোকে চাই থাকিব যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা সেই বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব